আপোনালোকে ট্ৰাই কৰি আছে ৰঙা ফুলৰ টাবটো আমি ভালদৰে থৈ দিওঁ নহ'লে আকৌ গালি চালি খাব লাগিব খুব আজি একদম ডেঞ্জাৰ চব্জি বনাইছে মায়ে এটা হৈছে কণী আজি একচুৱেলি বেছি ভাত খাবলৈ মন নাই অলপ চাই লওঁ আমি ভিডিঅ'ত এয়া মই ৱালিংটো দেখাইছিলোঁ ইয়াতে ওলমাই পেলাই থৈ দিছোঁ এয়া দেখিছে আহক আমি বাহিৰলৈ যাওঁ বাহিৰলৈ গৈ পেলাই আমি খুব ভালদৰে চাই লওঁ আমি তেনেকৈ ফুলৰ টাববোৰ থৈ দিছোঁ এয়া দেখিবলৈ পাব মই আপোনালোকক দেখাই দি আছোঁ এয়া চাওক ফুলৰ টাব এয়া মই পৰিলোঁ এয়া দেখিছে এয়া ধুনীয়াকৈ ইয়াতে এইটো মৰা পাতৰ ৰছী নাৰিকলৰ ৰছী নাৰিকলৰ ৰছীটো লগাই পেলাই দি দিছোঁ নাৰিকলৰ ৰছী লগাই দিলে খুব ধুনীয়াকৈ ধুনীয়াকৈ বাঢ়ি যায় এয়া দেখিলে আৰু আহক আমাৰ ঘৰৰ ভিতৰত আছে বস্তু মই আপোনালোকক ঘৰৰ ভিতৰতো বহুতখিনি দেখাই দি আছোঁ দেখাই দিয়াৰ পিছত আমি গম পাম কেনেকৈ বনাম দৰ্জাখন টাইট হৈ গৈছে বাৰিষা নহয় সেইকাৰণে আহক এতিয়া ঘৰৰ ভিতৰৰ ফুলখিনি আপোনালোকক দেখাই দিম মই কেনেকৈ থৈ দিছোঁ এয়া দেখিছে মোৰ বায়ে ফুলৰ হেৰি কৰি পেলাই বহুত ভাল পায় এয়া দেখিছে এয়া ফুল আৰু এই ফুলত এয়া বগা বগা পাথৰ দি দিয়া হৈছে এয়া বগা পাথৰ দি দিয়া হৈছে এইটো নৰ্মেল স্নেক প্লেণ্ট হয় এয়া দেখিছে আৰু ইয়াতে মই আপোনালোকক দেখাই দিছোঁ এইটো এটা ফ্লাৱাৰ ভেছ হয় আৰু ইয়াতে মানি প্লেণ্ট থৈ দিছোঁ মানি প্লেণ্ট এইটো বাঁহৰ হয় মই নিজে কালাৰ কৰি পেলাই দি দিছোঁ ইয়াতে আৰু এইটো এটা লেম্প আছে এয়া দেখিবলৈ পাইছে লেম্প আৰু ইয়াতে তলতো মই থৈ দিছোঁ এয়া দেখিবলৈ পাইছে এডাল একচুৱেলি বেম্বু প্লেণ্ট হয় কিন্তু এইটো হেৰিত নহ'লে পানীত আছিলে পানীত নহ'লে সেইবাবে আকৌ মাটিত ওলাই গৈ পেলাই টাবত ৰুই দিছিলোঁ এয়া দেখিছে এতিয়া মই আপোনালোকক কৈছোঁ যিহেতু মই বনাম আজি খোৱা বস্তুৰে কেণ্ডেল কেনেকৈ বনাওঁ জানিবলৈ নিশ্চয় আপোনালোকে ট্ৰাই কৰি আছে ৰঙা ফুলৰ টাবটো আমি ভালদৰে থৈ দিওঁ নহ'লে আকৌ গালি চালি খাব লাগিব এতিয়া আমি খোৱা বস্তুৰে কেনেকৈ বনাম আপোনালোকক দেখাই দিম চাই দেখক ভিডিঅ'টো এয়া এতিয়া ভাত খাম এয়া একদম খুব আজি একদম ডেঞ্জাৰ চব্জি বনাইছে মায়ে এয়া হৈছে কণী আজি একচুৱেলি বেছি ভাত খাবলৈ মন নাই সেইকাৰণে ৰাতিপুৱা ৰুটি আছিলে ৰুটি এখনো লগতে দি দিছোঁ ৰুটিখনো একেলগে দুপৰীয়া খাই দিম আৰু ইয়াতে চব্জি দি দিছোঁ চব্জি আৰু কণী এয়া ৰুটি আৰু ভাত খাই লওঁ আহক তাৰপিছত মই আপোনালোকক দেখাই আছোঁ কেনেকৈ কেণ্ডেল বনাম বলক ভাত পানী খাই হৈ গ'ল আৰু এইবাৰ বনাম আমি কেণ্ডেল এয়া দেখিছে মইতো এই যে অনলাইন ডেলিভাৰী পাই যে অনলাইন ডেলিভাৰী ফুড ডেলিভাৰী কৰোঁতে এইটো পাইছিলোঁ এই বস্তুটোৰ ওপৰখন যোনখন ঢাকনি আছে ঢাকনিখন আমি গোলকৈ কাটি ল'ব লাগিব গোলকৈ কাটি লোৱাৰ পাছতহে আমি বনাবলৈ পাৰিম কেণ্ডেল চাই দিয়কচোন মই কেনেকৈ বনাওঁ কেণ্ডেল এতিয়া প্ৰথমতে আহক আমি গোলকৈ ভালকৈ কাটি লওঁ মই দুটা কৰি কাটি ল'ম গোল চাইজৰ কাৰণ মই দুটা টাইপৰ আপোনাক কেণ্ডেল বনোৱা দেখাই দিম মই আজি চাই দিয়কচোন কেনেকৈ কাটি লওঁ এয়া দেখিলে আমি ওলাই ল'লোঁ খুব ধুনীয়াকৈ এখন মই ডাঙৰ চাইজৰ কাটিছোঁ এখন আৰু এখন সৰু চাইজত কাটি দিছোঁ এই দুখন কাটি দিয়াৰ পাছত এতিয়া বেজি এটা ল'ম বেজি এটা লৈ পেলাই ভালদৰে আমি মাজত ফুটা কৰি ল'ব লাগিব ইয়াতে কেণ্ডেল জ্বলাই লৈছোঁ মই আৰু জ্বলাই লোৱাৰ পাছত এইবাৰ এয়া গ্লাছ লৈ পেলাই গৰম হৈ থাকে নহয় এইটো মানে এতিয়া গৰম কৰি দিয়াৰ লগে লগে গৰম হৈ যাব পাৰে সেইবাবে এতিয়া ভালদৰে গৰম কৰি দিছোঁ ইয়াৰ পাছত আমি গৰম কৰা হোৱাৰ পাছত ঠিক মাজেৰে এটা ফুটা কৰি দিওঁ ডাঙৰকৈ কৰিব কাৰণ আমি যোনটো কপা আছে সেইটো সোমাই দিব লাগিব এয়া এটা হৈ গৈছে আৰু ডাঙৰ কৰি দিছোঁ এয়া হৈ গৈছে আৰু ইয়াৰ পাছত আমি এইখন আছে এইখনো একেলগে ভালদৰে কৰি দিওঁ এয়া মই কপা এনেকৈ কলিতা বনাই লৈছোঁ বনাই লোৱাৰ পাছত আমি এয়া ফুটাকেইটা যে আছে ইয়াৰ ধুনীয়াকৈ মাজেৰে সোমাই ল'ব লাগিব অকণমান প্ৰব্লেম হ'ব পাৰি সেইকাৰণে মই কৈছিলোঁ অকণমান ফুটাকেইটা ডাঙৰ হ'ব লাগে দেখিছে ধুনীয়াকৈ হৈ গৈছে এনেকৈ এখন সোমাই দিলোঁ আৰু ঠিক একেদৰে মই এইখনো সোমাই দিম সোমাই দিয়াৰ পিছতে ভালকৈ আমি কেণ্ডেলৰ প্ৰচেছটো লৈ যাব পাৰিম এয়া দেখিলে এইটো আমি সোমাই দিলোঁ এয়া সেইখিনি অকণমান অকণমান কৰি ওলাই পেলাই থৈ দিব এয়া সোমাই দিলোঁ সোমাই দিয়াৰ পাছত আগৰ প্ৰচেছটোলৈ যাওঁ এইটো আমি চাইড কৰি পেলাই থৈ দিলোঁ আৰু এইবাৰ আমি এটা গ্লাছ লৈছোঁ প্ৰথমতে আৰু গ্লাছত ইয়াতে প্ৰথমতে আমি পানী দিব লাগিব চাই যাওক প্ৰথম টাইপটো অকণমান টান হ'বলৈ পাৰে কিন্তু ছেকেণ্ড টাইপটো ইজি হয় ইয়াতে পানী দি দিলোঁ
কালাৰটো যোনটো সেইটো জ্বলিলে খুব ধুনীয়া হ'ব লাগে এই ৰেড কালাৰ লৈ লৈছোঁ আপোনালোকে যিকোনো কালাৰ ল'ব পাৰে এয়া ইয়াতে অকণমান দিম বেছি নিদিওঁ ঢাকনিখনতে আছে ঢাকনিখনৰ পৰা লৈ পেলাই পৰি গ'ল ইয়াতে আমি দেখিছে ধুনীয়াকৈ মিলাই দিলোঁ এয়া আমাৰ হৈ গ'ল কালাৰটো খুব ধুনীয়া হৈ গৈছে দেখিছে ৰেড কালাৰ দিলে এনেও খুব বেছি ধুনীয়া হয় কেণ্ডেলত এইবাৰ আমি ঢাকনি মাৰি পেলাই থৈ দিলোঁ আৰু থৈ দিয়াৰ পাছত ইয়াতে মই বস্তু দুটা দিম প্ৰথমতে চাই লওক এয়া হৈছে মুকুতা আসল মুকুতা নহয় একচুৱেলি এইটো প্লাষ্টিকৰ হয় এইটো ইয়াতে দি দিম প্ৰথমতে এয়া এইকেইটা আমি পানী দি দিছোঁ এইকেইটা আৰু ইয়াৰ পাছত আমি ইয়াতে অকণমান দিম থাৰ্মকল এয়া দেখিছে থাৰ্মকল অকণমান ওপৰত দি দিছোঁ আমি এয়া দেখিবলৈ পাইছে আপোনালোকে থাৰ্মকল দি দিয়াৰ পাছত আমি ইয়াতে এইবাৰ ব্যৱহাৰ কৰিব লাগিব তেল এয়া দেখিছে মই এচামুচ তেল ইয়াতে ঢালি দিছোঁ এয়া আৰু এচামুচ দি দিম তেল এয়া আৰু ইয়াৰ পাছত আহিব ইণ্টাৰেষ্টিং পাৰ্টটো এইখন সৰু যোনখন আমি চাইজটো লৈ লৈছিলোঁ এইখন আমি এতিয়া ইয়াতে দি দিবলৈ লাগিব এই অকণমান তলফালটো অকণমান দীঘল হৈছে ৰ'ব অকণমান ছিঙি দিওঁ তলফালটো নহ'লে আকৌ পানীত লাগি থাকিব নহয় প্ৰব্লেম হৈ যাব কেঁচি আছে কেঁচিৰে কাটি দিওঁ একেবাৰে এয়া অকণমান চুটি কৰি পেলাই দি দিছোঁ এয়া দেখিছে আপোনালোকে এয়া হৈ গ'ল এইবাৰ এইখন এই যোনখন পেপাৰ বনাইছিলোঁ প্লাষ্টিকৰ সেইখন আমি পানীৰ ওপৰত ধুনীয়াকৈ দি দিম এয়া হৈ গ'ল আৰু ইয়াৰ পাছত আপোনালোকৰ আহিব ইণ্টাৰেষ্টিং পাৰ্টটো আমি কেণ্ডেল জ্বলোৱা মই আপোনালোকক দেখাই দি আছোঁ কিন্তু এইডাল ছাইড কৰি থৈ দিওঁ আৰু ইয়াৰ পাছত আমি নেক্সটটো ওলাম নেক্সটৰ কাৰণে আমাক লাগিব এটা বাতি এইটো একদম ইজি হয় এটা বাতি দি দিলোঁ আৰু যদি ফুল আছে ফুল এপাহ ল'ব ফুলপাহ মাজত দি দিব এনেকৈ আৰু ফুল দিয়াৰ পাছত ইয়াতে পানী দি দিম এয়া আমি ফুলত পানী দি দিছোঁ দেখিছে বাতিটো সম্পূৰ্ণকৈ পানী দি দিব আৰু পানী দিয়াৰ পাছত পানীৰ ওপৰত আপোনালোকে এচামুচ তেল দি দিব এয়া এচামুচ তেল দি দিব আপোনালোকে আৰু তেল দিয়াৰ পাছত তেলৰ ওপৰত এইখন যে আমি বনাইছিলোঁ এইখন দি দিব আপোনালোকে এইখন অকণমান ডাঙৰকৈ বনাইছোঁ যিহেতু বাতিটো অকণমান ডাঙৰ হয় এইখন আমি ওপৰত দি দিওঁ আৰু এতিয়া মই আপোনালোকক জ্বলাই পেলাই দেখাওঁ কিন্তু ৰাতি জ্বলালে বেছি ভাল লাগে এতিয়া মই আপোনালোকক দেখাই দিম বাৰু এইটো চাওক আমাৰ দুটা কেণ্ডেল ৰেডি হৈ গৈছে এয়া দেখিবলৈ পাইছে চাই থাকক মই আপোনালোকক জ্বলাই পেলাই দেখাই দিম এয়া দুটা কেণ্ডেল আৰু এইবাৰ আমি জ্বলাই পেলাই আপোনালোকক দেখাই দিছোঁ একচুৱেলি মোৰো এইটো ফাৰ্ষ্ট ট্ৰাইল হয় এয়া দেখিছে খুব ধুনীয়াকৈ জ্বলিছে ৱাও ভাল লাগিছে সঁচাকৈ ভাল লাগিছে বহুত মনটো একচুৱেলি মোক আগতে বনোৱা নাই আজিলৈকে ভাবিলোঁ বনাওঁ আপোনালোকক দেখাই দিওঁ এয়া দেখিছে ৱাটাৰ কেণ্ডেল আমাৰ ৰেডি হৈ গ'ল খুব ধুনীয়া লাগে এইটো আৰু মোক প্লিজ জনাব আপোনালোকে ট্ৰাই কৰি চাই পেলাই যে কেনেকুৱা লাগিলে আপোনালোকক ভিডিঅ'টো চাই থাকক শেষলৈ হৈ গ'ল আজি লাষ্ট পাৰ্ট একচুৱেলি আজি ৰাতিপুৱা ভিডিঅ'টো দিব লগা আছিল কিন্তু আজি ৰাতিপুৱা গাটো অকণমান বেয়া লাগিছিল সেইবাবে আজি ভিডিঅ'টো নিদিলোঁ এইবাৰ অকণমান বাহিৰত ওলাই যাওঁ কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিব বাহিৰত অকণমান ইভিনিং ৱাক কৰি আহোঁ কৰি আহি পেলাই ব্লগটো সামৰোঁ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ লৈ আহিম আন এটা ভিডিঅ'